বন্ধুসকল আপোনালোকক স্বাগতম জনাইছোঁ মোৰ আন এটা নতুন ভিডিঅ'লৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টো PM কিষাণ হিতাধিকাৰীৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ ষ্টেটাছ, আপোনাৰ পে'মেণ্ট ষ্টেটাছেই হওক নহ'লে এলিজিবিলিটি ষ্টেটাছেই হওক, যিকোনো ষ্টেটাছ চেক কৰিবলৈ আটাইতকৈ প্ৰয়োজনীয় যিটো নাম্বাৰ সেইটো হ'ল ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো। আপোনাৰ যিটো ষ্টেটাছে চেক নকৰক কিয় এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো কিন্তু আপোনাৰ সকলোতে লাগে। এই ষ্টেটাছবোৰ চেক কৰিবলৈ আপুনি যদি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো নাজানে তেনেহ'লে কেনেকৈ চেক কৰিব, আৰু এইবোৰ চেক নকৰিলে আপোনাৰ যদি এলিজিবিলিটি ষ্টেটাছটো ইনএলিজিবিলিটি হৈ থাকে, ডিএক্টিভ হৈ থাকে, তেনেহ'লে আপোনাৰ PM কিষাণৰ পৰা টকা নাপায়। সেইবাবে আপোনাৰ এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনাৰ মোবাইলৰ পৰা আপুনি আধাৰ কাৰ্ডৰ নাম্বাৰৰ জৰিয়তে কেনেকৈ উলিয়াব পাৰিব, এইটো ভিডিঅ'ত আমি A to Z দেখুৱাম। আপোনালোকে ভিডিঅ'টো অকণমান স্কিপ নকৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা সৰু ৰিকুৱেষ্ট, আপুনি যদি মোৰ চেনেললৈ প্ৰথমবাৰ ভিজিট কৰিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু যদি ফেচবুকত চাই আছে মোৰ পেজটো ফ'ল' কৰি লগতে আপোনাৰ বন্ধুসকললৈ ভিডিঅ'টো বেছি শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জানিব পাৰে। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে আপুনি আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। অ'পেন কৰাৰ পাছত আপুনি চাৰ্চ বাৰত টাইপ কৰি দিব PM কিষাণ বুলি। PM কিষাণ চাৰ্চ কৰাৰ লগে লগে এনেকুৱা ৱেবছাইটত আহি যাব, PM কিষাণৰ যিটো অফিচিয়েল ৱেবছাইট। ইয়াত আপুনি চুই দিব। চুই দিয়াৰ লগে লগে যিটো PM কিষাণৰ অফিচিয়েল ৱেবছাইট খোল খাব। কেতিয়াবা নেটৱৰ্কৰ শ্ল' থাকিলে অলপ সময় ল'ব পাৰে, আপোনালোকে স্কিপ নকৰিব। অলপ অহাৰ পিছত অলপ ওপৰ ফালে স্ক্ৰল কৰি আহিব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে ন' ইউৰ ষ্টেটাছ। ইয়াত আপুনি চুই দিব। চুই দিয়াৰ লগে লগে এনেকুৱা পেজত আহি যাব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে আপোনাৰ ষ্টেটাছটো চেক কৰিবলৈ হ'লে পোনপ্ৰথমতে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লাগিবই। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ নোহোৱাকৈ আপুনি ষ্টেটাছ চেক কৰিব নোৱাৰে। এতিয়া আপুনি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ক'ৰ পৰা ওলাব, ইয়াত আপোনালোকে দেখিবলৈ পাইছে ন' ইউৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। ইয়াত আপুনি চুই দিব। চুই দিয়াৰ পিছত ইয়াত আপুনি দুটা উপায়েৰে আপুনি ওলাব পাৰে। এটা হ'ল মোবাইল নাম্বাৰ, আনটো হ'ল আধাৰ নাম্বাৰ। মই যিহেতু আধাৰ নাম্বাৰৰ জৰিয়তে আপোনালোকক উলিয়াই দেখুৱাই দিম। ইয়াত আমি আধাৰ কাৰ্ডটো চিলেক্ট কৰাৰ পাছত আধাৰ নাম্বাৰটো এণ্টাৰ কৰাৰ পিছত কেপচাটো ফিল কৰিব লাগিব। কেপচাটো যেনেকুৱা আছে তেনেকুৱাই ফিল কৰাৰ পিছত আপোনাৰ ইয়াত দেখিবলৈ পাইছে গেট আধাৰ OTP। ইয়াত আপোনাৰ চুই দিব লাগিব। চুই দিয়াৰ লগে লগে আপোনাৰ আধাৰ কাৰ্ডৰ লগত যিটো মোবাইল নম্বৰ ৰেজিষ্টাৰ আছে সেইটো মোবাইল নম্বৰত এটা OTP আহি যাব। ইয়াত আপুনি OTPটো এণ্টাৰ কৰি দিব, যিটো OTP আহিব। OTPটো এণ্টাৰ কৰাৰ পিছত গেট ডিটেইলছত চুই দিব। চুই দিয়াৰ লগে লগে আপোনাৰ এনেকৈ আপোনাৰ নাম আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দেখিবলৈ পাইছে। ইয়াত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু ইয়াত আপুনি নামটো দেখিবলৈ পাব। কপি কৰি ল'ব আৰু ক'ৰবাত লিখি ৰাখিব, নহ'লে আপুনি মনত ৰাখিব পাৰে। এইটো যেতিয়া আপুনি ষ্টেটাছটো চেক কৰিব তেতিয়া আপোনাৰ প্ৰয়োজন হ'ব। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টোত এটা লাইক কৰি দিব। তো চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব, এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ'সমূহ সকলোতকৈ আগত পাবলৈ। তো আজিৰ ভিডিঅ'টো ইমানেই। লগ পাম আৰু এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক, তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। বাই বাই।